মই বাৰে বাৰে কৈছোঁ, মই চাগিলে কংগ্ৰেছৰ ইতিহাসত একমাত্ৰ সভাপতি, মই কেতিয়াও দিল্লী নেতৃত্বক গৈ মোক সভাপতি দিয়ক বুলি কোৱা নাই। আৰু দিল্লীত মোৰ নেতাই জানে যে ভূপেন বৰা ডাঙৰীয়া এগৰাকী দলৰ প্ৰতি আনুগত্যশীল ব্যক্তি। যিকোনো মুহূৰ্তত দলৰ নিৰ্দেশ মোক ৰঙালাইট দিছিলে চৰকাৰে, এস্কৰ্ট পাইলট দিছিলে, পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী গৃহ বিভাগ দিছিলে। মোক যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে তুমি AICC ছেক্ৰেটাৰী হ'ব লাগে, মই দিল্লীৰ পৰা ৰিজিগনেশ্যন পঠিয়াইছিলোঁ। সেইকাৰণে মোক লৈ ছিগনেচাৰ কালেক্ট কৰিছে নে নাই মই নাজানো, কিন্তু মোক দিল্লীৰ পৰা কৈ দিলে হ'ল হোৱাটছআপ মেছেজ এটা যে ইউ আৰ ৰিলিজ ফ্ৰম দ্য পোষ্ট, আই উইল নট টেক 1 ছেকেণ্ড। নাই এইখিনি এতিয়া শুনক, এই ইছ্যুটোত যদি আপোনালোক লাগি যায় তেতিয়া মই ক'ম যে আমাৰ বহুত সংবাদ মাধ্যম বা একাংশ সংবাদ মাধ্যম মুখ্যমন্ত্ৰী পাল্লাত পৰিছে। কেলৈ মুখ্যমন্ত্ৰী এতিয়া এছেম্বলিখন কোনফালে গৈ আছে? এটা জাতি এটা ধৰ্মক লৈ গোটেই এছেম্বলিখন পৰিচালনা কৰিছে। যিটো কাৰণে অংগনাবাদীৰ কথা আলোচনা নহ'ল, যিটো কাৰণে আশা কৰ্মী আন্দোলন আলোচনা নহয়,